হেল্ল' এভৰিৱান। আমাৰ মহাৰাণীক কোচতে লৈ আজি গণেশ পূজা চাওঁ বুলি ওলাইছো। গাড়ীখন উলিয়াইছেহে, তাই আকৌ দৌৰি গৈছে চাইড দিবলৈ। সন্মুখৰ চিট বুক কৰিবলৈ তাই আগতীয়াকৈ মালিকক তেল দি আছেগে। অংকুৰক আগতে বহাই লৈ আমি ওলালো গণেশ পূজা চাবলৈ। গাঁৱৰ লুংলুঙীয়া বাটেৰে গৈ ডাইৰেক্ট নৰালি ওলালো। নৰালি মানে আকৌ নতুন বুলি নাভাবিব, ৰাস্তাটো পুৰণাই, নামটোহে নৰালি। মিনুত ওলাওতে আকৌ ৰাণীয়ে মোৰ কাণে কাণে আহি কৈছে, খিৰিকীখন খুলি দিয়া, মোক ফ্ৰেছ অক্সিজেন লাগে। মহাৰাণীক মই জীৱাজ্ঞা বুলিহে কলো আৰু দেই। নন বক্সৰ সন্মুখেৰে গৈ আমি লিচুবাৰী পালোগৈ। লিচুবাৰীত ইফালে সিফালে চাই লিচু নেদেখি দুখ মনেৰে আগুৱাই গৈ থাকোতে দেখিলো সৌখন নতুনকৈ বনাই আছে আদিত্য হস্পিটেল। এতিয়াও অপেনিং হোৱা নাই। যোৰহাটৰ প্ৰথমখন উৰণীয়া সেতুৱে উৰা মাৰি আমি লেণ্ডিং মাৰিলো দাচেনকোৰ সন্মুখত। ট্ৰেফিক মিটাৰত কলপতীয়া ৰঙৰ কিবা এটা জ্বলা দেখি আমি 2 নম্বৰ গিয়ে আগুৱাই গলো ভিটোৰ সন্মুখেৰে। 3 নম্বৰ গিয়েৰ লাগিছিলহে মাত্ৰ, তাৰ পিছত চকু পৰিল পেণ্টালুচৰ কাষতে থকা আটক ধুনীয়া মণ্ডপ ভাগি। গাড়ীখন পাৰ্কিঙত লগাই মণ্ডপলৈ সোমাই গৈ আমি গণেশ বাবাক দৰ্শন কৰিলো। বাহিৰত বেণ্ড পাৰ্টি শব্দ শুনি অংকুৰ ৰবই পৰা নাই। তাৰ হেনো গা ইচাত বিচাত। তাৰ পৰা গৰালিৰ মাজেৰে আমি আহি নিৰ্মল চাৰিআলি লাইটিং গেট পালোহি। বাওঁফালে ঘূৰি দেখিলো সৌ বাইদেউজনীয়ে টিপটপ বেলুন বিকি আছিলে। এটা লবলৈ মন গৈছিলে, কিন্তু ডাঙৰ হলো যে। তাৰ পৰা আহি পুৰণা বাছ ষ্টেণ্ডৰ সমীপৰ পূজা মণ্ডপত সোমাই বাবাৰ নামৰ প্ৰসাদ আৰু কপালত ফুট ললো। কপালত লোৱা ফুটটো পূজালে অহা আইডেণ্টিটি মাৰ্ক বুলিও ভাবি লব পাৰে। ওচৰতে আকৌ কাশ্মীৰৰ আপেল উলিয়াইছিলে। পইচা কথা চিন্তা নকৰি ময়ো আধা কেজি কিনি ললো। আপেল বেগত ভৰাওতে দেখিছো অংকুৰে কাষতে ফুচকা দাম মাৰি আছে। 10 টকাত 4 টাকে ময়ো 50 টকা খাই দিলো। তেতেলী পানীৰে পেট শীতল কৰি পূজাৰ ভাইবছ ইয়াতে সামৰিলো। আকৌ লগ পাম দেই, আজিলে বাই বাই।